যোৱা ২৭ মে তাৰিখৰ পৰাই গেছ নিৰ্গত হৈ আছিল তিনিচুকীয়া জিলাৰ বাগজান তৈল ক্ষেত্ৰৰ ৫ নং খাটটোৰ পৰা। অইল ইণ্ডিয়া লিমিটেডৰ অধীনস্থ এই খাটটোৰ পৰা গেছ নিৰ্গমন হোৱা ঘটনাৰ পিছতে আতংকিত হৈ পৰে ওচৰ চুবুৰীয়া গাঁৱৰ লোকসকল। বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিলে, কোনো সঁহাৰি নাপালে। খবৰটোৰ ব্যাপক প্ৰচাৰো কৰিলে, তথাপিও এজনো চৰকাৰী বিষয়া বা জনপ্ৰতিনিধি গৈ উপস্থিত নহ'ল তাত। দেখা নগ'ল গেছ নিৰ্গমন ৰোধৰ কোনো প্ৰচেষ্টা। বিষাক্ত হৈ থাকিল চৌপাশৰ বায়ু। আৰম্ভ হ'ল মানুহৰ চকুৰ জ্বলা পোৰা, শ্বাস প্ৰশ্বাসৰ কষ্ট আৰু মূৰৰ বিষ। মৰিব ধৰিলে অঞ্চলটোৰ গাতে লাগি থকা মাগুৰী মতাপুং বিলৰ শিহু আৰু মাছ। মৰিব ধৰিলে নাতি দূৰৈত থকা ডিব্ৰু চৈখোৱাৰ জীৱাকুল। পৰিশেষত স্থানীয় ৰাইজ বাধ্য হৈ ৰাজপথত নামিল। আৰম্ভ কৰিলে অৱস্থান ধৰ্মঘট। ইমানৰ পিছতো গা নলৰিল চৰকাৰৰ। যোৱা ৮ জুন তাৰিখে ডাও ডাওকৈ জ্বলি উঠিল জুইৰ লেলিহান শিখা। জ্বলি উঠিল বাগজান, জ্বলি উঠিল গুৰিজান আৰু এতিয়ালৈ জ্বলিয়েই আছে। ক'লা ধোঁৱাই ছানি ধৰিছে চৌপাশ। ৩০ কিলোমিটাৰ দূৰৰ পৰা দেখা যায় অঞ্চলটোৰ ক'লা ধোঁৱাৰ ডাঠ আৱৰণ। ২ সহস্ৰাধিক লোক গৃহহাৰা হ'ল। নষ্ট হ'ল খেতি-বাতি। বন্ধ হৈ গ'ল বহু মানুহৰ জীৱন জীৱিকাৰ পথ। পিছে কেনেকৈ জ্বলিল এই জুই? কেনেকৈ ফাটিল গেছ পাইপ? চাওক আমাৰ এই বিশেষ প্ৰতিবেদন। প্ৰাপ্ত তথ্য মতে অইল ইণ্ডিয়া লিমিটেডে কোনো এনভাইৰনমেণ্ট ক্লিয়াৰেন্স নোহোৱাকৈ, ফৰেষ্ট ক্লিয়াৰেন্স নোহোৱাকৈ বাগজানত উৎপাদন কাৰ্য চলাই আহিছে আৰু শেহতীয়াকৈ এই তৈল ক্ষেত্ৰ গুজৰাটৰ জন এনাৰ্জি প্ৰাইভেট লিমিটেড নামৰ এক ব্যক্তিগত নিগমক অৰ্পণ কৰিছে। নিগমটোৱে কোনো নীতি নিয়ম নমনাকৈ মতালিৰে উৎপাদন কাৰ্য চলাই আহিছে ৩৮০০ মিটাৰ গভীৰৰ পৰা। গেছ উৎপাদনৰ বাবে খাটটোত তৰল ৰাসায়নিক মিশ্ৰণৰ যি চাপ প্ৰয়োগ কৰা হয়, তাৰ যি আন্তৰ্জাতিক মান আছে, তাতকৈ বহু বেছি চাপ প্ৰয়োগ কৰা হৈছিল। গেছ নিৰ্গমনৰ আগদিনালৈ দৈনিক ৯০,০০০ কিউবিক মিটাৰ উৎপাদন কৰি আছিল, যিটো আছিল বিপদজনক। তাৰোপৰি কোম্পানীৰ অনুসন্ধান চলিয়েই আছিল খাটটোৰ আৰু গভীৰত গেছ ভাণ্ডাৰৰ। এই অনুসন্ধান চলাৰ সময়ত খনন বন্ধ কৰি গেছ পাইপত থকা ব্ল'আউট প্ৰিভেণ্টাৰ বোলা যন্ত্ৰাংশটো সুস্থিৰে সাৱধানে উলিয়াই আনিব লাগে। এই কাৰ্য ক্ষিপ্ৰতাৰে কৰা হৈছিল, যাৰ ফলত চাপ নিয়ন্ত্ৰণ হেৰাই যায় আৰু দুৰ্ঘটনাটো সংঘটিত হয়। মুঠতে অধিক মুনাফাৰ বাবে অধিক উৎপাদন আৰু অধিক উৎপাদনৰ বাবে অধিক চাপ প্ৰয়োগতে সংঘটিত হয় এই দুৰ্ঘটনা। অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে PIL দাখিল কৰা হয় গুৱাহাটী উচ্চ ন্যায়ালয়ত। ব্লেকলিষ্টেড কৰাৰ দাবীও উত্থাপিত হয়। বাগজানৰ অগ্নি নিৰ্বাপনৰ বাবে চৌদিশে আজি প্ৰাৰ্থনা সভাৰ আয়োজন হৈছে। লগতে প্ৰচাৰ মাধ্যমত এই দাবীও উত্থাপিত হৈছে যে বাগজানৰ বাবে প্ৰাৰ্থনা নহয়, বাগজানৰ বাবে ন্যায় লাগে। অসমৰ প্ৰত্যেকটো সম্পদৰ ওপৰত অসমবাসীৰ অধিকাৰ লাগে। চাই থাকিব জনদৃষ্টি নিউজ।